সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেল দুৰণীয়া টিভি আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব মোৰ নতুন ভিডিঅ' আপলোডৰ খবৰ প্ৰথমে পাবলৈ। হেল্ল' ফ্ৰেণ্ডছ, ভালে আছেনে? আজি বনাম কঁঠালগুটি, ঢেকীয়া আৰু বাঁহগাজৰ সৈতে গাহৰি মাংসৰ বইল। একেবাৰে অসমীয়া পৰম্পৰাগত খাদ্য হয়। গাহৰি সলনি মাছ দিওঁ, যিসকলে গাহৰি নাখায় মাছ ব্যৱহাৰ কৰিবলৈও পাৰিব। ৰেচিপিটো খাবলৈ বিৰাট টেষ্টি হৈছিলে। তেতিয়াহ'লে কেনেকৈ বনাইছিলোঁ ৰেচিপিটো চাওকচোন ভিডিঅ'টো। কেইটামান জলকীয়া লৈ লৈছোঁ, আদা আৰু নহৰু থেতেলিয়াই লৈছোঁ, কঁঠালগুটিকেইটাও থেতেলিয়াই লৈছোঁ, এনেকৈ ভাঙি লৈছোঁ অলপ অলপ। ঢেকীয়া লৈ লৈছোঁ, ঢেকীয়াৰ ঠাৰিডাল লোৱা নাই, এডাল ঠাৰি হয় ঢেকীয়াৰ, এই ঠাৰিডাল লোৱা নাই, এই অংশটো লৈছোঁ অকল। ঢেকীয়াৰ ঠাৰিডাল কেঁহা কেঁহা লাগে, সেইকাৰণে ঢেকীয়াৰ ঠাৰিডাল লোৱা নাই। এই বাঁহগাজ ৰুকি পিনে টেমাত থৈ দিছিলোঁ। এইখিনি গাহৰি মাংসখিনি কিন্তু বইল কৰি ল'ম। কেৰাহীখন গৰম হৈছে, কঁঠালগুটিখিনি দি দিম। কঁঠালগুটিখিনি দি লৰাই অকণমান নিমখো দি দিম। ইয়াত নিমখখিনি দি মিক্স কৰি পানী দি দিম। পানী দি ঢাকনখন মাৰি উতল আহিবলৈ দিম। অলপ সময়ৰ পাছত বইল হৈ গৈছে কঁঠালগুটিখিনি। এতিয়া তাত মই ঢেকীয়াখিনি দি দিম। অলপমান লৰাই দিম আৰু লগতে অলপমান হালধি দি দিম। হালধি দি দিছোঁ কাৰণ নহ'লে দেখিবলৈ বগা বগা থাকিব, সেইকাৰণে অলপমান হালধি দি দিছোঁ। অন্য কোনো কথা নাই, নিদো ক'লেও পাৰিব। আৰু নিমখটো দিছিলোঁ আগতে অলপ, সেইকাৰণে আৰু অলপমান নিমখ দি দিছোঁ। চাই ল'ব, নিমখ দিওঁতে সাৱধান হ'ব। আৰু ঘৰুৱা হালধি হয়, বেছি দিবও নালাগে। এতিয়া আকৌ উতল আহিবলৈ দিম, ঢাকনখন মাৰি দিম। ঢেকীয়াখিনি বইল হৈ গৈছে। এতিয়া তাত গাহৰি মাংসখিনি দি দিম, বইল কৰি লোৱা গাহৰি মাংসখিনি। মাংসখিনি দি অলপ ভালকৈ মিক্স কৰি দিম, অলপ লৰাই দিম। তাৰপাছত যিখিনি আদা, নহৰু আৰু জলকীয়া থেতেলিয়াই লৈছিলোঁ সেইখিনি দি দিম। দেখিবলৈ বৰ ধুনীয়া নেদেখিব পাৰে আপোনালোকে, কিন্তু খাবলৈ বিৰাট টেষ্টি হয়। কেতিয়াবা বনাই চাব। ইয়াৰ সলনি মাংসৰ সলনি কিছু সময়ৰ পাছত অলমষ্ট হৈ গৈছে চব্জিখন। এতিয়া বাঁহগাজখিনি দিব আছে, বাঁহগাজখিনি দি দিম। বাঁহগাজখিনি দি গেছৰ ফ্লেমটো কম কৰি আকৌ কিছু সময় সিজিব দিলেই ধুনীয়া ৰেচিপি বাঁহগাজ, কঁঠালগুটি, ঢেকীয়া আৰু গাহৰি মাংসৰ বইল হৈ যাব। ইজি ৰেচিপি হয়, আপোনালোকে ট্ৰাই কৰিব ঘৰত। অলপ সময়ৰ পাছত এয়া হৈ গৈছে কঁঠালগুটি বইল, গাহৰি বইল, ঢেকীয়া বইল, যি বুলি ক'ব পাৰে। অইল ফ্ৰী ৰেচিপি হয়, বনাই চাব, কিন্তু খাবলৈ বিৰাট ধুনীয়া হৈছিল। ইয়াৰ সলনি মাংসৰ সলনি মাছ দি ক'লেও পাৰিব, দেখিবলৈও ধুনীয়া হৈছে। অলপ তেল দিয়া নাই, গাহৰিৰ পৰা অলপ তেল ওলাইছে। যিসকলে গাহৰি নাখায় মাছ ব্যৱহাৰ কৰিব পাৰিব। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানেই। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।